আজি আমি আকৌ আহিলোঁ ভিডিঅ' লৈ আপোনালোকৰ কাৰণে আৰু আমি আজি আহিছোঁ কামাখ্যা মন্দিৰত আজি দৰ্শন কৰিম আমি গোটেই এটা জেগাত কাম কৰোঁ আমি চবে এটা টিম বনাই আহিছোঁ আজি ইয়াত দৰ্শন কৰিবলৈ বাকীকেইটা লাইন লাগি আছে আমি বাহিৰৰ পৰাই অলপ কৰিলোঁ দিয়কচোন আজি ভিতৰত নোসোমাওঁ বুলি ভাবিছোঁ লাহেকৈ নেক্সট টাইম আকৌ আহিলে ভিতৰত সোমাম আমাৰ বাকী টিমকেইটা লাইনত লাগি আছে আৰু আমাৰ ইয়াত আমাৰ গৌতম দাস ব্লগাৰে হয় ইউটিউবাৰে হয় চ' এওঁৰ ভিডিঅ' আপোনালোকে চাব পাৰিব মই ডেছক্ৰিপশ্যনত এওঁৰ লিংকটো দি দিম আপোনালোকে ইয়াকো ছাবস্ক্ৰাইব কৰিব মোৰ যিখিনি আপোনালোকে আছে যিখিনিয়ে মোক ছাবস্ক্ৰাইব কৰে আপোনালোকেও যদি মৰম দিয়ে এওঁ আগবাঢ়িব আমি দুজনে মিলি আগবাঢ়িম দুজনে ফুৰিব যাম ঢেৰ বহুত নতুন ব্লগ আমি দুটা কলাব কৰি কাৰণে আৰু নতুন ট্ৰাই কৰি থাকিম প্লিজ ডু লাইক এণ্ড ছাবস্ক্ৰাইব প্লিজ অ'কে ত' আপোনালোকে চাই থাকক লগত থাকক এণ্ডৰলৈকে আমি গোটেই আপোনাৰ মন্দিৰটো ফুৰাম দেখুৱাম থাকি থাকক আমাৰ লগত চালে আপোনালোকক মই দেখুৱাই আছোঁ এতিয়া আমাৰ গোটেই বাকী টিমকেইটা কেনেকুৱা লাইন লাগি আছে ইয়াত চাওক চাবলৈ পাৰিব বেক চাইড আৰু কোন হয় আমাৰ টিমৰ আৰে কি হ'ল মনে दुनिया से दूर जा रहा हूँ तेरे पास आ रहा हूँ চাগে গোটেই লাইনত লাগি অলপ বেটাৰীটো ডাউন হৈ গৈছে চবৰ আমাৰ বিজিতাও আছে ইয়াত বিজিতা পূজা হ'ল হৈ গ'ল পূজা এডভান্স আগত আপুনি বেছিকৈ আগত আহি পালে নেকি আজি সোনকালে এওঁৰ হৈ গ'ল তো এতিয়া বাকীকেইটা লাইনত লাগি আছে বাকীকেইটা লাইনত লাগি কৈ আছে যে তেওঁলোকৰ বোলে ভোক লাগিছে এতিয়া আপোনালোকে লাইন চাব পাৰে বহুত দীঘল লাইন তললৈকে লাইন আছে আমি ওলালোঁ মন্দিৰৰ পৰা এতিয়া ইয়াত জোতা পিন্ধি আছোঁ জোতা আমি আপোনালোকে ইয়াত আহিলে ইয়াৰ পৰা আপুনি গোটেই সামগ্ৰী পূজাৰ সামগ্ৰী ল'ব পাৰিব তাৰ পৰা আপোনালোকে জোতাও থ'ব পাৰিব সুবিধা আছে গোটেই এতিয়া আমি ইয়াৰ পৰা ওলাওঁ থাকি থাকক এণ্ডৰলৈকে আমি মন্দিৰৰ পৰা ওলালোঁ বাহিৰত ওলাই আমি এতিয়া ওপৰ ছাইডত যাম অলপ ওপৰ ছাইডৰ আৰু দৃশ্য অলপ চাম ওপৰ ছাইডৰ পৰা আপোনাৰ লোকেশ্যন কিমান ধুনীয়া দেখে সেইখিনি চাম অলপ আপোনালোকক দেখাম লগত থাকি থাকক চ' এতিয়া আমি ওপৰত গৈ আছোঁ মোৰ লগত আছে আমাৰ সুৰজ আৰু মই আজিলৈকে কিন্তু টপ পইণ্টত গৈ পোৱা নাই টপ পইণ্টত গৈ পোৱা নাই তো এওঁৱে লৈ গৈ আছে বাকী আৰু আছে আমাৰ লগত টিম চ' আমি যাম ওপৰত গৈ ভিউখিনি অলপ ফটো ক্লিক কৰিম আমাৰ আজি মানে বহুত দিন পাছত আহিছোঁ তো কামাখ্যা মন্দিৰত পূজা কৰিলোঁ চ' এতিয়া আমি ওপৰত যাম ওপৰত গৈ আপোনালোককো দেখাম আমিও চাম এনজয় কৰিম আৰাম চলো
আমাৰ বেক চাইডত আছে আমাৰ গৌতম দাস লগতে সমাইনা তাৰ বেক চাইডত আছে আমাৰ জিপসি নামটো জিপসি নহয় তাৰ ব্ৰেণ্ডটো জিপসি হয় জিপসি ধনমণি তাৰ নামটো হ'ল ধনমণি ওইটা আমি আৰু ওপৰত আহি পাইছো লোকেশন ভাল লাগিছে ডাঙৰ ষ্টন বোলে ডাঙৰ ষ্টন মই আপোনাৰ ৰাস্তাটো অলপ দেখুৱাই আছো চাই লওক Wow, nice location. Now that we are going up and up and up, and from up that we'll be seeing it. Location. Whoa, wait. Oh, we will check here. Okay. So guys, আমি আহি পাইছো ভিউটো লৈকে এতিয়া ভিউটো চাওক ইয়াৰ পৰা তলত মই আপোনালোক দেখুৱাই আছো চাওক কিমান ধুনীয়া লোকেশন ভিউ চাওক Oh my god. One style of color name. Oh my god. Saw view to saw. যেতিয়া আপোনালোকে কামাখ্যা মন্দিৰ আহিব কামাখ্যা মন্দিৰ আহিলে আপোনালোকেও আৰু অলপ ওপৰত আহি এই দৃশ্যটো চাব পাৰিব ওপৰৰ পৰা আপোনাৰ ভিউ বহুতে ধুনীয়া পাৰ্কিং সেইটো পাৰ্কিং চাওক ওপৰত পাৰ্কিং দেখি এইটো পাৰ্কিং হয় এইটো আমাৰ এই সুৰজৰ চকুটো বিৰাট কাৰা মানে কাৰা এওঁ বোলে ইয়াৰ পৰা আমাৰ পাৰ্কিংটো দেখি পাইছে আমি চাওঁ এটা পাৰ্কিংটো আপোনালোকেও চাওক আপোনালোকৰতো আৰু পাৱাৰ হ'ব পাৰে ঠিক নাই এইটো পাৰ্কিং এই গুৱাহাটীৰ দৃশ্য চাওক বঢ়িয়া আপোনালোকে যেতিয়া আহে এই জাগাটো মিছ নকৰিব ওপৰলৈকে আৰু এটা জাগা আছে 1 কিলোমিটাৰ মান হ'ব ন আৰু এটা জাগা কামাখ্যা মন্দিৰৰ পৰা 1 কিলোমিটাৰ ন সো 1 কিলোমিটাৰ মানে হ'ব বেছি নহয় আহি যাব ওপৰত সো বলক আৰু ওচৰে পাছৰে কি আছে আপোনালোকক দেখুৱাম এইটো কোনে কাহিছে সমাইনাই কাহিছে কাহ হৈছে মোক গাড়ী আনা নাই মোৰ হেলমেট হেৰাই যাব সৰু সুৰা পাৰ্কত গৈছে ইয়াত আৰু সৰু সুৰা পাৰ্ক আছে আমাৰ গৌতম দাসৰ ব্লগ বনোৱাত বহুত বিজি তো বলক মই এইটো কেনেকৈ মিছ কৰিব পাৰোঁ আমাৰ গৌতম দাসে লৈছে যেতিয়া ময়ো ল'ম আপোনালোকক ময়ো দেখুৱাম বেটে হে তো আমি ইয়াত এতিয়া এই সৰু পাৰ্ক এইটো সৰু সুৰা পাৰ্ক একো মানুহ নাই এতিয়া বৰ্তমান এতিয়া আমি কাষ্টমাৰ আমি খেলিম আৰু আৰু বোলে কিবা নতুন ৰাস্তা আছে আৰু নতুন ৰাস্তাত যাম আমি ইয়াৰ পৰা আমাৰ সুৰজে আজি মোক বহুত নতুন জায়গা দেখুৱালে মই আগতো আহিছিলো কামাখ্যা মন্দিৰ এইটো মই দেখা নাই এইটো একচুয়ালি গৌতমে দেখাইছে কথাকিটা মোৰ সব আজি অলপমান খেলি মেলি হৈছে এইটো মিষ্টেকৰ কাৰণে বেয়া নাপাব একো নাই নেক্সট টাইমৰ পৰা আমি একচুয়ালি কথাটো কি হৈছে মই আগতো আহিছো কামাখ্যা মন্দিৰ কিন্তু মই এইখিনি লোকে অহা নাছিলো এইখিনি জায়গাটো মই দেখা নাছিলো ইয়াৰ পৰা ভিজিট যোনটো আমি দেখি আছো এতিয়া বৰ্তমান সেইটো আমি দেখা নাছিলো তো আজি আহিলো সুৰজ ইও দেখা নাছিলো মই ইয়াৰে নাম লৈছিলো যে ই দেখুৱাই আছে কিন্তু সি দেখুৱা নাছিল সো আমাৰ গৌতমে আনিছে সো গৌতমেও ভিডিঅ' কৰি আছে বিজি লোকে বিজি কিন্তু আমাৰ দুজনৰ এইটোৱে দুখ যে ভিডিঅ'টো দি আছো অলপ লেটকে দি আছো কিন্তু আমাৰ সাবস্ক্ৰাইবাৰে নাবাৰে তাকেতো সাবস্ক্ৰাইবাৰে নাবাৰে এনেকুৱা কষ্ট Please comment and subscribe this channel. আপোনাক কি লাগিছে ই কৰিছে নে বাৰু সাবস্ক্ৰাইব চলো সো নেক্সট ভিউটো লৈকে যাওঁ আৰু কি আছে চাওঁ চলো সাৱাৰী আহি পালে এইটো মোৰ সাৱাৰী হয় এইটোত উঠি এতিয়া আমি নেক্সট লোকেশনটো লৈকে যাম কামাখ্যালৈ আহা পাণ্ডুৰ পৰা যিটো আহে নতুন ৰাস্তা বনিছে সেইটো আমি চাবলৈ যাম আৰু আপোনালোককো দেখাম চলো সো ভিডিঅ'ত বনি থাকক ভিডিঅ'ত মানে বনি থাকক ये हम है ये हमारा पार्टी है और यहाँ पे बाइक राइड हो रही है मुख से नहीं मुख से सुपारी निकाल के बात कर रहे बाबा सो
চ' গাইজ আপোনালোকে যদি গাড়ী লৈ আহে তো ইয়াত আপোনালোকৰ চাওক পাৰ্কিং সুবিধাও আছে চাব পাৰিব চাওক পাৰ্কিং সুবিধা আছে ইয়াত আপোনাৰ লিখা আছে মাল্টি লেভেল কাৰ পাৰ্কিং চ' গাড়ী থ'বলৈ একো অসুবিধা নহ'ব আপোনালোকে আহক চাওক কামাখ্যা মন্দিৰ